এই মুহূৰ্তলৈ আহিছে এটা ব্ৰেকিং নিউজ। নগাঁও চহৰত দিন দুপৰতে চুৰিকাণ্ড। সাংবাদিকৰ ঘৰত সংঘটিত হৈছে চুৰিকাণ্ড। সাংবাদিক ভাস্কৰ বৰাৰ ঘৰত চুৰিকাণ্ড। প্ৰায় 5 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ 2 লাখ টকা চুৰি। নগাঁও চহৰৰ কাৱৈমাৰীত সংঘটিত হৈছে এই ঘটনা। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাট। প্ৰথমটো মই আহিছোঁ, মই ডিউটিৰ পৰা আহি আমাৰটো লকহে বন্ধ হৈছে সিহঁতৰ দৰ্জা খোলা সিহঁতৰ দৰ্জা খোলা মানে মই যেতিয়া আপোনাৰ আহি মানে এইখন যেতিয়া খুলিছো তেতিয়া মই দেখিছো যে পিছপিনে পোহৰ হৈ আছে। মোৰ মানে তেতিয়াই মাথা গৰম হ'ল, কি হ'ল লগে লগে মই মানে দৌৰি গৈছো, দৌৰি গৈ পেলাই আমাৰ ৰুমটো চিকিৎসা ঘৰৰে হয়, কিন্তু ইহঁতে ব্যৱহাৰ কৰিছে বুলি শুনিছোঁ। এই বডিখন ব্যৱহাৰ কৰিছে বোলে ইহঁতে। ইয়াতে মোক বহুত আহিছিলে যে যদি নাজানো পাবা মানুহখিনি সোমাবই দিব নালাগিছিল। মই আহি পোৱাৰ আগতে তেওঁলোক ইয়াত আছেহি। মই তেতিয়া পেটৰ মজুৰি মই এইখিনি আহিছোঁ ফোন কৰি মই আহিছোঁ। মানে তাই ছোৱালী মানে একত বস্তু নাই কেছৰ পৰা 15,000 টকা আছিলে। কালি মই মানে 30,000 টকা মই উলিয়াইছিলোঁ, বাকী 70,000 মানে ঘৰত আৰু মোৰ সেই চাইডটো খুলিব নোৱাৰিলে। তাৰমানে মোৰ টকা এক্সট্ৰাকৈ মই কাপোৰৰ মই আহি পোৱাইছোঁ মানে 4টা বজাত। 4টা বজাত যেতিয়া দৰ্জা খুলি দেখিছোঁ পিছপিনে চব খোলা, তেতিয়াই মই মানে আমাৰ এই তলাবিলাক তলত পৰি আছোঁ, কিন্তু উঠাই পেলাই ন কোনোবাই